প্ৰিয় দৰ্শক, কেনেকৈ এটা 10 টকীয়া পাথৰৰ টুকুৰাই আপোনাৰ মুখখন আইনাৰ দৰে চিকচিকিয়া কৰি তুলিব পাৰে। আপোনাৰ মুখৰ 10 বছৰীয়া পুৰণি ক'লা দাগ, যি দাগ আপুনি বহুত দামী দামী ক্ৰীম ব্যৱহাৰ কৰিও দূৰ কৰিব পৰা নাই, তেন্তে আজিৰ এই পদ্ধতিটো আপোনাৰ বাবে বৰদানতকৈও কম নহয়। এই সাধাৰণ বুলি ভবা পাথৰৰ টুকুৰাটোৰ যাদুৰ দৰে গুণাগুণৰ কথা চাগে আপুনি সপোনতো ভবা নাই। আজিৰ এই ভিডিঅ'ত আপোনাক দেখুৱাম কেনেকৈ এটা অতি কম মূল্যৰ মিশ্ৰণে আপোনাৰ মুখৰ 10 বছৰীয়া পুৰণি ক'লা দাগসমূহ সম্পূৰ্ণৰূপে আঁতৰাই দিব। আমি ভাবোঁ যে দামী দামী পাৰ্লাৰত গৈ দামী ফেচিয়েল কৰিলেহে ছালখন উজ্জ্বল আৰু ধুনীয়া হয়, কিন্তু প্ৰকৃতিয়ে আমাক এনে কিছুমান বস্তু উপহাৰ দিছে যাৰ সঠিক ব্যৱহাৰ জানিলে পাৰ্লাৰত গৈ হাজাৰ হাজাৰ টকা খৰচ কৰিবলৈ আপোনাৰ একেবাৰেই মন নাযাব। সেই অদ্ভুত চমৎকাৰী টুকুৰাটো কি আপোনাৰ নিশ্চয় জানিবলৈ মন গৈছে। সেই অদ্ভুত চমৎকাৰী টুকুৰাটো হৈছে ফিটকিৰি। ইয়াৰ ইংৰাজী নাম এলাম। হয়, যি ফিটকিৰি বহু পুৰুষে দাড়ি খুৰোৱাৰ পাছত ব্যৱহাৰ কৰে। একেবাৰে সাধাৰণ আৰু কম মূল্যতে পোৱা ফিটকিৰিৰ টুকুৰাটো আপোনাৰ ছালৰ বাবে কেনেকৈ এটা বিউটি প্ৰডাক্ট হ'ব পাৰে সেই বিষয়ে আপোনাক আজি বুজাই দিম। আপুনি জানি আচৰিত হ'ব, ফিটকিৰিত এনে কিছুমান প্ৰাকৃতিক গুণ আছে যিয়ে ছালৰ মৃত কোষবোৰ আঁতৰাই ছালখন ভিতৰৰ পৰা পৰিষ্কাৰ কৰে, লগতে ঢিলা হৈ ওলমিব ধৰা ছালখনক টাইট কৰাটো সহায় কৰে। আজি আমি আপোনাক এটা লাইভ ৰিজাল্ট দেখুৱাম, যিটো দেখা পাই আপুনি নিজেই আচৰিত হ'ব। শীতকাল অহাৰ লগে লগেই আমাৰ ছালখন শুকাই ক'লা ক'লা মলিৰ এটা তৰপ দেখিবলৈ পোৱা যায়, যাৰ ফলত আমাক বহুত বয়সীয়ালৰ দৰে দেখা যায়। কিন্তু এই ফিটকিৰিৰ প্ৰক্ৰিয়াটোৱে আপোনাৰ ছালখন গাখীৰৰ দৰে বগা আৰু উজ্জ্বল কৰি তুলিব। প্ৰিয় দৰ্শক, মুখত ক'লা দাগৰ লগতে হাত ভৰিৰ এনে ক'লা দাগ, ডিঙিত যি এই মলিৰ দৰে ক'লা দাগসমূহ পৰে, সেই দাগবোৰো কেনেদৰে আঁতৰাব পাৰি আপোনাক জনাম। ফিটকিৰিৰ এই মিশ্ৰণটো এতিয়ালৈ হাজাৰ হাজাৰ লোকে ব্যৱহাৰ কৰি সুফল পাইছে। এই গোটেই পদ্ধতিটো বুজিবলৈ আপুনি ভিডিঅ'টোৰ প্ৰতিটো কথা মনোযোগেৰে শুনিব লাগিব, কাৰণ ইয়াত ফিটকিৰিৰ লগত এবিধ বিশেষ বস্তু মিহলাম, যি বস্তু আপুনি মই ঘৰত সদায় ব্যৱহাৰ কৰি থাকোঁ। প্ৰথমতে আমি বুজিব লাগিব আমাৰ ছালত দাগ কিয় পৰে। সূৰ্যৰ ৰশ্মি, প্ৰদূষণ নাইবা শৰীৰত আইৰণৰ অভাৱ হ'লে এনেধৰণৰ সমস্যা হয়। ফিটকিৰিয়ে অকল ছালৰ ওপৰৰ তৰপটোৱেই চাফা নকৰে, ই একেবাৰে ছালৰ নোমৰ গুৰিৰে গভীৰলৈ গৈ চাফা কৰে। লগতে ফিটকিৰিত এণ্টিছেপ্টিক গুণো আছে, যিয়ে ছালখনক যিকোনো ইনফেকশ্যনৰ পৰাও ৰক্ষা কৰে। এই চমৎকাৰী গুণৰ ফিটকিৰিৰ মিশ্ৰণটোত দিবলগীয়া দ্বিতীয়টো শক্তিশালী বস্তু হ'ল নাৰিকলৰ তেল। নাৰিকলৰ তেলে এই মিশ্ৰণটোক অধিক শক্তিশালী কৰি তোলে। কিন্তু এই মিশ্ৰণটো কেনেদৰে তৈয়াৰ কৰিব লাগিব জনাৰ আগতে আপোনাক কওঁ, ড্ৰাই স্কিন, অইলি স্কিন আৰু চেঞ্চিটিভ স্কিনত এই পদ্ধতিয়ে কেনেদৰে চমৎকাৰ কৰিব পাৰে এই সকলো কথা শিকিব পাৰিব। এই প্ৰাকৃতিক উপায়টোৱে আপোনাৰ ছালখনক এনে এটা গ্ল' দিব, যি দেখি আপোনাক সকলোৱে কি লগাইছে সুধিবলৈ বাধ্য হৈ পৰিব। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে, ফিটকিৰি আৰু নাৰিকল তেলৰ এই চমৎকাৰী পেকটো ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব পাৰি। ইয়াৰ কাৰণে আমাক লাগিব মাত্ৰ ফিটকিৰিৰ সৰু টুকুৰা এটা আৰু নাৰিকলৰ তেল। নাৰিকল তেলে আমাৰ ছালত মইশ্চাৰাইজাৰৰ দৰে কাম কৰে। ইয়াত থকা ফেটি এচিডে ছালখনক গভীৰৰ পৰা হাইড্ৰেট কৰে, যাৰ ফলত ছালখন কোমল আৰু উজ্জ্বল হৈ পৰে। লগতে ই সূৰ্যৰ ৰশ্মিৰ পৰা হ'ব লগা ক্ষতিৰ পৰাও ৰক্ষা কৰে আৰু বয়সৰ চাপ পৰাৰ পৰাও ৰক্ষা কৰে। আপোনাৰ ছালখনক ডেকা আৰু সতেজতা কৰি ৰাখে। ছালখন ফাটি যোৱা আৰু সুতুৰা সুতুৰ হোৱা তেওঁলোকৰ বাবে নাৰিকল তেল আৰু ফিটকিৰিৰ এই মিশ্ৰণটো অমৃতৰ দৰে। নাৰিকল তেল আৰু ফিটকিৰিৰ এই মিশ্ৰণটোৰ আটাইতকৈ ডাঙৰ গুণটো হ'ল যে এই মিশ্ৰণটো লগোৱাৰ ফলত আমাৰ ছালখন অধিক শুকান আৰু অধিক তেলীয়া হোৱাৰ পৰা ৰক্ষা কৰিব, অৰ্থাৎ একেবাৰে পাৰফেক্ট বেলেঞ্চত ৰাখিব, যাৰ কাৰণে ছালখন অধিক সতেজ আৰু জিলিকি উঠিব। যেতিয়া ছালৰ পৰা ওলোৱা তেল জোখত থাকে, তেতিয়া নিজে নিজেই ছালৰ সমস্যাবোৰ আঁতৰিবলৈ ধৰে। বহুদিনীয়া পুৰণি ক'লা দাগ, নাকৰ কাষৰ বা থুতৰিৰ যি হোৱাইট হেডছ বা ব্লেক হেডছ, লগতে নোমৰ গুৰিৰ ডাঙৰ হৈ পৰা ছিদ্ৰ, যাক আমি অপেন প'ৰ্ছ বুলি কওঁ, এইবোৰ সমস্যাৰ ফলত আমি যিমান মেকআপ কৰিলেও ছালখন বেয়া দেখি, সেই সকলোবোৰ সমস্যা এই মিশ্ৰণটো লগোৱাৰ ফলত লাহে লাহে নোহোৱা হ'ব আৰু ছালখন জিলিকি উঠিব আৰু ছালখনত কোনো ধৰণৰ বয়সৰ ৰেখা পৰিব নোৱাৰিব। এতিয়া এই যাদুকৰী মিশ্ৰণটো বনাবলৈ আমাক লাগিব ফিটকিৰিৰ পাউডাৰ। আপুনি ফিটকিৰিৰ সৰু টুকুৰা এটা নিজেই পাউডাৰ কৰি ল'ব পাৰিব। এই মিশ্ৰণটো তৈয়াৰ কৰাৰ আগত আপুনি এটা কথা ভালদৰে মন কৰিব, ইয়াৰ পৰিমাণবোৰ যাতে সঠিক হয়। এই মিশ্ৰণটোৰ বাবে আপোনাক লাগিব 6 পৰা 7 চামুচ নাৰিকলৰ তেল আৰু ফিটকিৰি লাগিব সৰু চামুচৰ জোখেৰে 1 চামুচ। এই দুয়োটা বস্তু এটা বাটিত লৈ খুব ভালদৰে মিশ্ৰণ কৰি লওক।
সকলোতকৈ আগতে নাৰিকলৰ তেলখিনি এটা বাটিত লওক। ফিটকিৰিৰ পাউডাৰখিনি মিশ্ৰণটোত ভালদৰে মিহলি হৈ নোযোৱালৈকে মিহলাই থাকক। যেতিয়া এই মিশ্ৰণটো তৈয়াৰ হৈ পৰিব তেতিয়া এটা সাফাৰ চিচাৰৰ বটলত ভৰাই টাইটকৈ সাফৰটো মাৰি ল'ব। এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা মন দিব, বহুতে এইবোৰ বস্তু বনাই ঠিকেই কিন্তু লগোৱাৰ সঠিক পদ্ধতিটো নাজানে। লগোৱাৰ সময়ত যদি কিবা ভুল কৰে তেন্তে কোনো ভাল ফল নাপাব। গতিকে কেনেকৈ, কিমান সময় আৰু কোন সময়ত এই মিশ্ৰণটো ছালত লগাব লাগিব সেই নিয়মটো জনাটো খুবেই জৰুৰী। ফিটকিৰি আৰু নাৰিকল তেলৰ এই মিশ্ৰণটো বনাই ভালদৰে মিক্স কৰাৰ পাছত এতিয়া আপোনাৰ ছালত সঠিকভাৱে প্ৰয়োগ কৰিবলৈ কি কৰিব লাগিব মন কৰিব। বহুতে ভুল কৰে, তেওঁলোকে মুখখন ভালদৰে পৰিষ্কাৰ নকৰাকৈ যিকোনো পেক লগাই দিয়ে। কিন্তু এই পেকটো আপুনি তেনেদৰে ব্যৱহাৰ নকৰিব। এই পেকটো লগোৱাৰ আগতে আপুনি নিজৰ মুখখন ভালদৰে পৰিষ্কাৰ কৰি ল'ব আৰু পাৰিলে কুহুমীয়া গৰম পানীৰ ভাপ ল'ব। ইয়াৰ ফলত আপোনাৰ ছালৰ নোমৰ ছিদ্ৰবোৰ খোল খাই যাব আৰু এই বিশেষ মিশ্ৰণটো ছালৰ একেবাৰে গভীৰলৈ সোমাই যাবলৈ সহজ হ'ব। মনত ৰাখিব, এই পেকটো লগোৱা উপযুক্ত সময় হ'ল ৰাতি শোৱাৰ আগত, কিয়নো ৰাতি আমি ছালখনত যি লগাওঁ তাৰ গুণাগুণবোৰ ছালখনে ভালদৰে গ্ৰহণ কৰিব পাৰে। লগতে দিনৰ তুলনাতকৈ ৰাতি ধূলি বালিও কম হয়। এতিয়া ভালদৰে মুখখন পৰিষ্কাৰ কৰি লোৱাৰ পাছত আঙুলিৰ সহায়ত এই মিশ্ৰণটো গোটেই মুখমণ্ডলৰ যি ঠাইত দাগবোৰ আছে সেইবোৰ ঠাইত ভালদৰে লগাওক। এই মিশ্ৰণটো চকুৰ একেবাৰে ওচৰলৈ নলগাব, কাৰণ চকুৰ তলৰ ছাল অতি সংবেদনশীল। এই মিশ্ৰণটো ভালদৰে লগাই মুখত লাহে লাহে মাছাজ কৰিব আৰু 15 পৰা 20 মিনিটৰ বাবে অপেক্ষা কৰিব। লগতে হাত ভৰিৰ গাঁঠি ক'লা পৰা, ডিঙিত মলিৰ দৰে এনে চামনি বহা, নাৰিকল তেল আৰু ফিটকিৰিৰ এই একেটা পেকেই আপুনি লগাব পাৰিব। এই পেকটো 10 মিনিট লগাই মালিচ কৰাৰ পাছতে নৰ্মেল পানীৰে ধুই পেলাওক। এই মিশ্ৰণটো লগাই ধোৱাৰ পাছতে মুখখন আৰু ডিঙি আইনাত চালেই পাৰ্থক্য বুজিব পাৰিব, অৰ্থাৎ আপুনি তৎক্ষণাত ৰিজাল্ট পাব। যিটো উজ্জ্বলতা আৰু কোমলতা আপুনি অতদিনে 1000 টকা খৰচ কৰিও পোৱা নাছিল, সেই উজ্জ্বলতা আপুনি এই ঘৰুৱা পদ্ধতিটো এবাৰ ব্যৱহাৰ কৰিলেই দেখা পাব। এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল, এই পেকটো সপ্তাহত কেইদিন লগাব লাগিব? এই পেকটো সপ্তাহত মাত্ৰ 2 বাৰ লগালেই যথেষ্ট। লগতে এটা কথা মন কৰিব, কিছুমান মানুহৰ ছাল অতি সংবেদনশীল অৰ্থাৎ সেনচিটিভ হয়। তেওঁলোকৰ বাবে এটা পৰামৰ্শ হ'ল মুখত লগোৱাৰ আগতে অকণমান লৈ কাণৰ পাছফালে টেষ্ট কৰি চাওক। যদি 5 মিনিটৰ পাছতো কোনো ধৰণৰ খজুৱতি বা ৰঙা নপৰে তেন্তে আপুনি নিশ্চিন্ত হৈ মুখত ব্যৱহাৰ কৰিব পাৰে। এতিয়া এটা গুৰুত্বপূৰ্ণ কথা মন কৰিব, ছালৰ ওপৰত কিবা এটা লগোৱাৰ লগতে আমি ছালখনক ভিতৰৰ পৰাও সহায় কৰিব লাগিব। দিনটোত কমেও 8 পৰা 10 গিলাচ পানী খোৱাৰ অভ্যাস কৰক। পানীয়ে আপোনাৰ ছালখনক হাইড্ৰেট কৰি ৰাখিব আৰু ফিটকিৰিৰ এই পেকটোৱে আপোনাৰ ছালৰ উজ্জ্বলতা ধৰি ৰাখিব। প্ৰিয় দৰ্শক, আপোনাক ইমানখিনি বিশ্বাস দিছোঁ যে যদি আপুনি আমি কোৱাৰ দৰেই সঠিক পৰিমাণে আৰু নিয়মেৰে এই ঘৰুৱা উপায়টো ব্যৱহাৰ কৰে, আপুনি দামী ক্ৰীম আৰু পাৰ্লাৰৰ কথাও পাহৰি যাব। পৃথিৱীত আৰু দ্বিতীয়টো এনে কম মূল্যতে আৰু সহজতে পোৱা চমৎকাৰী ফেচ পেক নাই বুলি ক'লেও ভুল নহ'ব। এই মিশ্ৰণটোৰ ইমানেই শক্তি আছে যে আপোনাৰ ছালখনক স্থায়ীভাৱে কোমল আৰু চিকচিকীয়া কৰি তুলিব। আপুনি এই ঘৰুৱা পদ্ধতিটো ব্যৱহাৰ কৰি কিমান সুফল পালে আমাক জনাবলৈ নাপাহৰিব। শেষত এটা কথা জনাওঁ, সৌন্দৰ্য মানে এটা আত্মবিশ্বাস। যেতিয়া আপোনাৰ ছালখন পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ হ'ব তেতিয়া আপোনাৰ আত্মবিশ্বাস নিজেই বৃদ্ধি হ'ব। গতিকে আজিৰ পৰাই এই ঘৰুৱা চমৎকাৰী মিশ্ৰণটো ব্যৱহাৰ কৰক আৰু নিজৰ ছালখনক আইনাৰ দৰে চিকচিকীয়া কৰি তোলক। যদিহে ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰিব। এনেধৰণৰ মুখৰ দাগক লৈ চিন্তিত হৈ থকা বন্ধুবৰ্গ আৰু আত্মীয়লৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্টত আপোনাৰ মতামতৰ লগতে আপুনি ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে নিশ্চয় জনাব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।